হয়, আমাৰ এয়া গণেশগুৰি অঞ্চলত গণেশগুৰি গণেশ মন্দিৰ শান্তিকামী মহিলা সমিতিয়ে আমি এইখন নন্দ উৎসৱ আজি প্ৰায় 20 বছৰৰ ওচৰতে হ'ল আমি পাতি আছোঁ এতিয়ালৈকে। আৰু আমাৰ মানে নিৰ্দিষ্ট এটা তাৰিখ বনোৱা নাই, মানে কিয় আমাৰ অকণ অসুবিধা হয় মাজে মাজে, সেইটোৰ কাৰণে মুঠতে আমি ভাদ মাহতে আমি এই নন্দ উৎসৱটো আৰম্ভ কৰোঁ। আৰু এইখন নন্দ উৎসৱ আমাৰ অসমৰ ভিতৰতে প্ৰথম বুলি আমি নিজে গম পাওঁ। গতিকে এনেকৈ চলি আছে আমাৰ নন্দ উৎসৱ। আমাৰ দিহানাম প্ৰতিযোগিতা প্ৰায় বহুতখিনি আহে, আমাৰ ৰাতি 11-12 বাজি যায় প্ৰতিযোগিতাবিলাক পাতোতে। এতিয়াতো আমাৰ 20টাৰ ওপৰ হৈ গ'ল এতিয়ালৈকে আৰু আহি আছে। গতিকে হয় হয় হয়, গোটেই অসমৰ পৰাই আহে। আৰু এইখন মঞ্চত মানে আমি ইমান ধুনীয়াকৈ উপভোগ কৰোঁ। এই দিহানামৰ ৰাতি 12টালৈকে মানুহ থাকে আৰু নাম প্ৰতিযোগী চলিয়ে থাকে। গতিকে আমাৰ এনেকৈ যাতে ভগৱানে শ্ৰীকৃষ্ণই আমাক চলাই নিয়ে, তাকে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। সমিতিয়ে মানে অকল নন্দ উৎসৱ বুলিয়ে নহয়, সকলো ধৰ্মৰ লগত, যেনেকৈ গণেশ চতুৰ্থী, গণেশ জন্মৰ আৰু তেওঁৰ মানে গণেশ পূজা, বেলেগ বেলেগ মানে ধৰ্ম অনুষ্ঠানতো এনেকেই লাগি থাকে। শান্তিকামী মহিলাখিনিয়ে বহুত মানে এই অনুষ্ঠান লৈ পেলাই, ধৰ্ম অনুষ্ঠানটো লৈ পেলাই বহুতখিনি কষ্ট কৰে, বহুত ইচ্ছাৰে আগবাঢ়ে। আৰু কণ ল'ৰা ছোৱালীবিলাকৰ মাজত যাতে ধৰ্মটো জীয়াই থাকে আৰু তেওঁলোকে যাতে বুজি পায় সৰুৰ পৰাই মানে সনাতন ধৰ্মটো, সেইটোৰ কাৰণে আমি এনেকুৱা ধৰণৰ পদক্ষেপ লওঁ সদায়ে। আৰু যাতে আমি এনেকেই লৈ থাকিব পাৰোঁ, সকলো ৰাইজৰ সহায় বিচাৰোঁ। আৰু আমাক গণেশ মন্দিৰেও আমাক যথেষ্ট সহায় কৰে এইটো অনুষ্ঠান মানে আগবঢ়াই নিয়াৰ কাৰণে। আৰু লগতে ৰঞ্জিত বৰ্মন আৰু খগেন দাস, এনেকুৱা তেওঁলোকে সমাজকৰ্মী, তেওঁলোক আমাক এই অনুষ্ঠানটো কৰাৰ কাৰণে যথেষ্ট সহায় কৰে। গতিকে তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি যথেষ্ট ধন্যবাদ কৰিছোঁ।